মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৰে ভালে আৰু মই ভালে আছো বাৰু আজি ভাবিছো এতিয়া দুৰ্গা পূজাৰ সময় গতিকে প্ৰথমতে আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা দিলো সকলোলৈকে বহুত বহুত শুভেচ্ছা থাকিল দুৰ্গা পূজাৰ যাতে আপোনালোকৰ বছৰটো ভালদৰে পাৰ হয় তাৰে কামনা কৰিছো আৰু আপোনালোকে মোৰ আশীৰ্বাদ কৰিব যাতে মোৰ বছৰটো ভালদৰে পাৰ হয় গতিকে আজি মই ভাবিছো আপোনালোকৰ লগত মই দুৰ্গা পূজাৰ কি কি শ্বপিং কৰিছো তাকে শ্বেয়াৰ কৰো আৰু আপোনালোকক মই গোটেইবোৰ দেখুৱাম মই কি ললো কি নাই লোৱা আপোনালোকক মই দেখুৱাই যাম আৰু শেষত মই পিন্ধি পেলাই দেখাম আপোনালোকে জনাব কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব এতিয়া বলক দেৰি নকৰি মই আপোনালোকক দেখুৱাই যাম আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই যাওক এতিয়া মই পূজাৰ বজাৰ কি কৰিলে আপোনালোকক দেখুৱাই যাম এফালৰ পৰা দেখুৱাই আছো এয়া হৈছে প্লাজো আৰু কুৰ্তি সেট হিচাপে যে ওলাইছে এইবিলাক প্লাজো আৰু কুৰ্তি সেট হয় এইটো এনেকুৱা মই তিনযোৰ লৈছোঁ এযোৰ কালাৰটো ব্লু কালাৰৰ হয় আৰু এযোৰ আছে ব্লেক কালাৰ যোৰ ব্লেক কালাৰ হয় দেখিবলৈ বহুত ধুনীয়া হয় আৰু পিন্ধি ভাল লাগিব এইযোৰ বহুত মই পিন্ধি চাইছোঁ বহুত ভাল লাগে আৰু এযোৰ হৈছে লাইট গ্ৰীণ কালাৰৰ হয় এইযোৰ একেই হয় প্লাজো আৰু কুৰ্তি সেট হয় এইযোৰ তাৰপিছত এটা আছে ব্লেক কালাৰৰ চিম্পল টপ হয় মানে টপ নহয় কুৰ্তি হয় ব্লেক কালাৰৰ চিম্পল কুৰ্তি হয় বহুত ধুনীয়া হয় দেখিবলৈ আৰু এটা লৈছোঁ মই অনলাইন লৈছিলোঁ এইটো ফ্ৰক অনলাইন পিংক কালাৰৰ একদম চিম্পল ফ্ৰক হয় এইটো অনলাইন লৈছিলোঁ তাৰপিছত এটা হোৱাইট কালাৰৰ টপ বুলি দেখুৱাই এইটো হৈছে হোৱাইট কালাৰৰ একদম চিম্পল টপ হোৱাইট কালাৰৰ বহুত ধুনীয়া হয় ইয়াৰ লগত পিন্ধিবলৈ মই এটা জিন্স লৈছিলোঁ জিন্সৰ হাফ পেণ্ট এইটো হৈছে জিন্সৰ হাফ পেণ্টটো মই ইয়াৰ লগত এইটো হোৱাইট কালাৰৰ টপটো পিন্ধিম চাওকচোন কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে মই পিন্ধি দেখুৱাম বাৰু আপোনালোকক তাৰপিছত আছিলে এযোৰ জাম্পছুট হয় এযোৰ ব্লু কালাৰৰ জাম্পছুট এযোৰ এনেকৈ দেখুৱালে ইমান ধৰিব নোৱাৰি বাৰু পিন্ধি দেখুৱালে গম পাব এযোৰ জাম্পছুটযোৰ লৈছোঁ আৰু এইটো হৈছে ফ্ৰক এটা লং নহয় ইমানটো শ্বৰ্ট হয় এইটো ফ্ৰক এটা লৈছোঁ বহুত ধুনীয়া হয় চাওকচোন এই ফ্ৰকটো লৈছোঁ আৰু আছে এটা লেডাৰৰ বেগ চাওকচোন বেগটো বহুত বেছি ধুনীয়া আৰু মৰম লগা হয় এইটো বেগ হৈছে লেডাৰৰ মোৰ দেউতাৰ ফালৰ পৰা এইটো মোৰ দেউতাই গিফ্ট দিছে লেডাৰৰ বেগটো বহুত ধুনীয়া হয় এতিয়া বলক দেৰি নকৰি মই পিন্ধি পেলাই চব গোটেইখিনি কাপোৰ মই পিন্ধি পেলাই দেখুৱাম আপোনালোকে শেষত কমেণ্ট কৰি জনাবলৈ নেপাহৰিব কেনেকুৱা পালে বলক এতিয়া দেখুৱাই আছোঁ
লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যোনে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো আকৌ নতুন ভিডিঅ' সৈতে আহি আছে আপোনালোকৰ মাজলৈ বাই বাই